খবৰ আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই ওলাইছোঁ 8 মাইললৈ। 8 মাইলত মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকক বিহুৰ নাচ শিকোৱাই আছে বুলি কৈছে। তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ কেনেধৰণে বিহু নাচ দেখুৱাইছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোককো দেখুৱাই আছোঁ কেনেকৈ বিহু নাচ দেখুৱাইছে। হয়তো এতিয়া অলপ পলমে হ'ল চাগে, 2টা বজাৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছিলে। সেইকাৰণে এতিয়া সোনকালে যাওঁ, আৰু যাওঁতে ভিডিঅ' কৰিব নোৱাৰিম কাৰণ মোৰ হাতত কি বুলি কয় বেলেগ একো উপায় নাই। মোবাইলটো আছে আৰু মোবাইলটো ধৰিবৰ কাৰণে মানুহ নাই। যাওঁতে বাইক চলাব লাগিব যে, সেইকাৰণে দেখুৱাব নোৱাৰিম। একেবাৰে তাত পাই কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু। এতিয়ালৈ আহিছোঁ। ফাইনেলি বন্ধুসকল আহি পালোহি ইয়াত বাৰু। ইয়াতে বিহু নাচ শিকাব। এতিয়ালৈকে একো হোৱা নাই, চব আহি কিনে ৰখি আছে। যেতিয়া হ'ব তেতিয়া দেখুৱাম বাৰু আপোনালোকক মই। চব নাচিবৰ কাৰণে ৰেডি নে? কেতিয়াবা নচা হ'ব? হ'ব অলপ দেৰি আছে ন? শিকিছা? কিমান দিন শিকিবা আৰু? আজি লাষ্ট হয় ন? নে আজি প্ৰথম? আজি লাষ্ট ন? অঁ, এইখিনি চাব পাৰিছে। চব নাচনীবিলাক ৰেডি হৈ আছে নাচিবৰ কাৰণে। নাচ চাব আহিছে চাগে। নাচ চাবলৈ আহিছোঁ, বিহু আৰু ছোৱালীকেইজনী লৈ আহিছোঁ। অঁ, নাচিবৰ কাৰণে ৰেডি নে? অঁ, আজি লাষ্ট বুলি কোৱা শুনিছোঁ। অঁ, নাচিবলৈ ক'ত ক'ত যাবা বা? ভবাই নাই নি? অঁ, এইফালে কিবা ক'বা নি? নামকেইটা? এইফালে? অঁ, আমাৰ আজি 12 দিন হ'ব। আজি লাষ্ট হ'ব। আজি লাষ্ট ন? আজি সামৰণি অনুষ্ঠান হ'ব। এইকেইজন ঢুলীয়া কেইজন আপোনালোকে শিকাই আছে ন? এখেত গুৰু। रहा नहीं जाता, तड़प ही ऐसी है ना। এইফালে ভণ্টি কেইজনীমান কি কৰি আছে বা? ৰিলচ বনাই আছা নেকি? নাচিবলৈ আজি কি চেৱন নাচিবা বা? হা, ইমান ধুনীয়াকৈ হাঁহিছা, কি চেৱন নাচিবা কৈ দিয়া। অঁ, নাচি কিনে দেখুৱাই দিয়া এবাৰ। চাওক চব ওলাই গৈছে, এতিয়া সেইফালে নাচিব চাগে। এতিয়া নাচিব চবেই, চব ৰেডি হৈছে আৰু নাচিবৰ কাৰণে। চাওক, চাব পাৰিছে এইখিনি নাচিবৰ কাৰণে ৰেডি হৈছে আৰু। চাওক কি ধুনীয়াকৈ নাচিছে, চাব পাৰিছে।
মৰমৰ নাচনী ভিডিঅ'টো বেছি দীঘল হৈ যাব গতিকে এতিয়া মই গৈ থাকোঁ ঘৰলৈ আৰু এটা নতুন ভিডিঅ'ত লগ পাম বুলি সকলোকে আশা কৰিলোঁ এতিয়ালৈ আহিছোঁ